আপোনাৰ জীৱনটো হ'ল আপোনাৰ সমস্ত জীৱনৰ কাম কাজৰ যোগফল। সঠিক কৰ্মপন্থাই আপোনাক আপোনাৰ লক্ষ্যত উপনীত কৰাবগৈ, কিন্তু ভুল কামৰ ফলাফলে আপোনাৰ অগ্ৰগতিক স্থবিৰ কৰি দিব। আপুনি আৰু এখোজ আগুৱাব নোৱাৰিব। কাম কৰা বুলিলে আমি কি বুজো? আপুনি কামবোৰ কেনেদৰে কৰে? আমি কামৰ বিচাৰ কেনেদৰে কৰিম? আমি প্ৰায়ে কওঁ, ৰক্ষা, কামটো শেষ হ'ল। এনেদৰে কাম কৰি কৰি বিৰক্তি লাগি গৈছে। প্ৰত্যেকেই যদি এনেদৰে ক'বলৈ আৰম্ভ কৰোঁ, তেনেহ'লে আমি গৈ ক'ত থিয় হ'ম? সেই কথাটো এবাৰ ভাবি চাইছেনে? এটা উদাহৰণ হিচাপে ধৰক, এটি শিশুৰ পিতৃয়ে যদি কয়, সংসাৰৰ এই জুৱলি টানি টানি মই ভাগৰি পৰিছোঁ আৰু নোৱাৰিছোঁ, মোৰ আৰু কুটা এডালো লৰচৰ কৰিব ইচ্ছা যোৱা নাই। বা এজন কেৰাণীয়ে যদি কয়, এই ফাইলবোৰত আৰু হাত দিব ইচ্ছা যোৱা নাই, কিমাননো একেখিনি কামকে কৰি থাকিবা, বৰ বিৰক্তিকৰ। বা এজন চুইপাৰে যদি কয়, মই আৰু লোকৰ মল পৰিশ্ৰম কৰিব নোৱাৰোঁ, তেনেহ'লে এই পৃথিৱীৰ অৱস্থা কি হ'ব? এবাৰ ভাবি চাইছেনে? মানুহৰ বাহিৰে আন জীৱ জন্তুৰে পৰিকল্পনা অনুযায়ী কাম কৰিব নোৱাৰে। সিবোৰ প্ৰাকৃতিক নিয়ম মানি এটা গতানুগতিক স্বাভাৱিক জীৱন পালন কৰে। মানুহ তাৰ ব্যতিক্ৰম। সেয়ে মানুহৰ দৰে আন আন জীৱ জন্তুৰ মানসিক সংকট নাই, জ্বালা যন্ত্ৰণাও নাই। অৱশ্যে এইটো ঠিক, আমি আমাৰ সহজাত শক্তিৰেই বুজিব পাৰোঁ যে জীৱন কাৰো বাবে ৰৈ নাথাকে, সি তাৰ নিজস্ব গতিৰে আগুৱাই যায়। কিন্তু গছৰ দৰে আমি কেৱল বাঢ়ি গ'লেই নহয়, বা সিংহৰ দৰে চিকাৰ বিচাৰি ফুৰিলেই নহয়, বা মাছৰ দৰে কণী পাৰিলেই সকলো দায়িত্বৰ পৰা মুক্তি নাপাওঁ। আমি একোটা একোটা পৰিকল্পিত জীৱন বাছি ল'ব লাগিব। আমি মানুহবোৰ নিজকে লৈ সদায় জাগ্ৰত। আমাৰ সকলোৰে কৰ্মপন্থাও বেলেগ বেলেগ। সেয়ে আমাৰ সকলোৰে জীৱন পৃথক পৃথক। সঠিক কাম বুলিলে আমি কি বুজো? সঠিক কাম হ'ল আমি যিটো কাম সুস্থ বিবেচনাৰে ঠিক বুলি ভাবোঁ, সেয়াই সঠিক কাম। এনেধৰণৰ কামৰ এটা মূল্য আছে। ইয়াৰ ফলাফলো মূল্যৱান হয়। কোনো মানুহে যদি তেওঁৰ আৱেগৰ দ্বাৰা পৰিচালিত হৈ কাম কৰে, তেনেহ'লে তেওঁৰ দ্বাৰা ভাল কিবা এটা আশা কৰিব নোৱাৰে। যেনে ধৰক, তেওঁ বিশেষ একো নভবাকৈ প্ৰচণ্ড ক্ৰোধৰ বশৱৰ্তী হৈ পৰে। তাৰ ফলত তেওঁ এনে বহু কিবাকিবি কৰি পেলাব পাৰে, যাৰ বাবে পাছত তেওঁ অনুতাপত দগ্ধ হ'ব লগাত পৰিব বা আইনী সমস্যাত পৰিব। নভবা নিচিন্তাকৈ কাম কৰিলে আপুনি খুব বেছি দূৰ আগুৱাব নোৱাৰিব। স্বাভাৱিকভাৱে আপুনি তেনেবোৰ কামক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত আমি মাথোন নদীৰ সোঁতত ভাহি যোৱা বতাহীন নাৱৰীয়া। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।